আজি আমাৰ বিটিআৰ চৰকাৰৰ যিটো মাৰ্কেট এনপিআৰ ডিপাৰ্টমেণ্টৰ বিটিআৰ চুক্তিৰ পিছৰ পৰা 4বাৰ এইটো মানে আজি টেণ্ডাৰ প্ৰগ্ৰাম হিচাপে আজি গোটেই আমাৰ 300 মানে 98টা মানে মাৰ্কেট আছিলে তাৰে মানে বিটিচি ৰিজনৰ 84টা আৰু বাকীখিনি ব্লক লেভেলৰ এই হিচাপে আজি আমি 11টা বজাৰ পৰা আমি টেণ্ডাৰ ইয়াত ড্ৰ কৰাৰ কাৰণে ঘোষণা কৰিছিলোঁ শান্তিপূৰ্ণভাৱে বৰ্তমানলৈকে চলি আছে হিচাপে যিখিনি আমাৰ মেম্বাৰ সকলোৱে আজি মানে এটেণ্ড আছে আৰু যিখিনি আমাৰ অফিচিয়েল সকলো সহযোগ কৰিছে অল মানে 29টা ব্লকৰ পৰা বিডিঅ'সকলে সহযোগ কৰিছে হিচাপে মাৰ্কেটটো টেণ্ডাৰটো ঠিকেই চলি থকা বুলি আমি ক'ব লাগিব আৰু তাৰ কাৰণে মই মাৰ্কেট এনপিআৰ ডিপাৰ্টমেণ্টৰ সন্মানীয় CSD আৰু জইণ্ট ছেক্ৰেটাৰী সকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ছেটেলমেণ্ট কমিটিৰ সন্মানীয় সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো বিডিঅ'সকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু যোৱা বাৰত যেনে ধৰণৰ টেণ্ডাৰ হৈছিলে এইবাৰো শান্তিকে গৈছে বৰ্তমান মাৰ্কেট এনপিআৰ ডিপাৰ্টমেণ্টৰ যিখিনি ৰেভিনিউ আহিব লাগে এইখিনি ক্ষেত্ৰত অলপ মানে ষ্টেট লেভেলৰ পৰা যিখিনি কেটেল মাৰ্কেট আছিলে প্ৰায়ভাগ কেটেল মাৰ্কেটটো যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা অহাৰ কাৰণে কিছু মানে বন্ধ হৈছে তাৰ কাৰণে মাৰ্কেটৰ ৰেভিনিউটো অলপ আমাৰ মানে কমিছে বুলি ক'ব লাগিব তথাপি মাৰ্কেট এনপিআৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মাননীয় বিটিআৰ চিফ মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব ডিপাৰ্টমেণ্টৰ যিটো SOP ফাণ্ডৰ ফালৰ পৰা মানে এইবাৰ 40টা সমষ্টিত 40টাই মানে মাৰ্কেট ছেট 22 লাখ টকাকে মহিলা মাৰ্কেট যাক কৈছে আমি ওমেন মাৰ্কেট ধাৰ্য কৰা হৈছে কম দিনৰ ভিতৰতে এই মাৰ্কেটৰ যিটো মাৰ্কেট ছেটৰ টেণ্ডাৰটো হ'ব এইটো আমাক অফিচাৰসকলে আমাক জনাইছে হিচাপে ভাল এটা খবৰ এইটো আৰু বাকীখিনি যিখিনি কৰণীয় কাম আছে পৰ্যায়ক্ৰমেভাৱে আমি অলপ ডেভেলপ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু কিছু অলপ অসুবিধা হৈছে যিটো আমাৰ ধানৰ ক্ষেত্ৰত ধানৰ বজাৰৰ চৰকাৰে যিটো ধানটো কিনাৰ কাৰণে মানে ধানটো বজাৰলৈ নাহে আৰু কেটেলটো মই ক'লোৱেই হিচাপে অলপ এইখিনি মাৰ্কেটৰ যিটো ডিমাণ্ড সেইটো কমি যাৱাৰ দৰে হৈছে পৰ্যায়ক্ৰমে বিশেষ এটা পলিচি লৈ যেনেকৈ মানে আগবাঢ়ি যাব লাগে সেইটো কৰিম বুলি আমি ভাবিছোঁ 2 কোটি চামথিং মানে হ'ব বৰ্তমানটো ভালেই হ'ব 4বাৰ মই পালোঁ মই চেয়াৰমেন হোৱাৰ পিছত 4বাৰো ভালে কুশলে গৈছে আগৰ বুলি কিবা এনেকৈ অলপ দাঙাবাজি হৈ থকা বুলি শুনিছিলোঁ বৰ্তমান কিন্তু একো এনেকৈ বিজেপি কথা নাই মোৰ ভাগ্য এইখিনি কথা টেণ্ডাৰটো কৰে কৰাৰ পিছতো বজাৰসমূহ পৰিষ্কাৰকৈ কৰি নিদিয়ে এনেকৈ অভিযোগ আহে এইখিনি ক্ষেত্ৰত দুটা বস্তু আছে দুটা মানে কমিটি আছে এটা হ'ল মাৰ্কেট কমিটি বজাৰৰ কমিটি এটা মানে পৰ্চনটো হ'ল বিডিআৰ যিজনে অলপ মানে মাৰ্কেটটো পালে এইটো বজাৰৰ দ্বাৰা সেই যে অলপ মানে চলিব পাৰে তাৰে ডিচিপ্লিনৰ ক্ষেত্ৰত নিজেই যিহেতু বজাৰখন লৈছে এইটো ডিচিপ্লিন কৰাটো তাৰো মানে দায়বদ্ধতা আছে আৰু যিখিনি মাৰ্কেট কমিটি আছে তেখেতসকলো এই চাফ চিকুণৰ ক্ষেত্ৰত আছে বাকীখিনি যিখিনি ফাণ্ড এলিগেশ্যন হয় গোটেইখিনি ডেভেলপ কৰাৰ ক্ষেত্ৰত অলপ আমাৰ কিবা হয় মানে 3 কোটিতকৈ বেছি নাহে তাৰমানে ফাণ্ডবিলাক তাৰ কাৰণে গোটেই বজাৰখন ডেভেলপ কৰিব লাগিলে ইয়াত CC ব্লক ৰাস্তা বনোৱাৰ নিচিনা অলপ ডেভেলপ কৰিব লাগিব জেগাখিনি বা মাৰ্কেট ছেটবিলাক বনাব লাগিব এতিয়া 379 মানে 79টা মানে মাৰ্কেট আছে হিচাপে এই বহুত ফাণ্ড লাগিব এইটো আনিব লাগিলে ষ্টেট লেভেলৰ পৰা হওক বা আমাৰ চেণ্ট্ৰেল মানে চৰকাৰৰ পৰাও হওক ফাণ্ড পালে নিশ্চয় আগবাঢ়ি লৈ যাব পাৰিম তাৰে পলিচি আমি লৈছোঁ এইবাৰ ভাল কথা আলোচনা হৈছে